বিহালীৰ ৰাংচালি, বটিয়ামাৰী, ৰৌমাৰী, বৰাজুলি আদিত বাঘৰ উপদ্ৰৱ অব্যাহত আছে। উক্ত অঞ্চলসমূহত বাঘৰ মুক্ত বিচৰণে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। নিশা হ'লেই ৰাইজে বিনিদ্ৰ ৰজনী কটোৱাৰ বিপৰীতে বাঘ পলাই যোৱাৰ পাছতহে বন বিভাগৰ লোক ঘটনাস্থলীত অহাৰ অভিযোগ অঞ্চলবাসী ৰাইজৰ। যোৱা নিশাও বটিয়ামাৰী নেপালী বৰিগাঁৱৰ জিতেন বৰাৰ বাসগৃহৰ গোহালিৰ পৰা বাঘে চোঁচৰাই নিলে এটা গৰু পোৱালি। তাকে লৈ অঞ্চলজুৰি এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। এই ক্ষেত্ৰত বন বিভাগ তথা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰি বাঘৰ পৰা পৰিত্ৰাণ দিয়াবলৈ আহ্বান জনাইছে আতংকিত ৰাইজে। যেতিয়া ঢেৰেকনি বিজুলী আহিল, কাৰেণ্টটো গুচি যাওঁতে মই এনেই বিচনাখনতে বাহিৰৰ বিচনাখনতে শুই আছিলোঁ। তাৰ ল'ৰাটো বেলেগ এখন বিচনাত পৰি আছিলে। তাৰপিছত পোৱালিটোৱে বেং বুলি কৈছে। প্ৰথম কালি ধৰিছোঁহে এইটো কোমলীয়া পোৱালি দেই, ধৰিছোঁহে। ধৰোঁতে পোৱালিটোৱে পেঁ বুলি কওঁতে আমি গোটেই জেগা হাই 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 বুলি কওঁতে টিঙত আৱাজ এটা শুনিলোঁ, চালোঁ, তেতিয়া চাইছোঁ পোৱালিটো গঁৰালত নাই নহয়। তাৰপৰা এনেকৈ ইফাল সিফাল চাই আছোঁ, তেতিয়া বাঘৰ খোজ পালোঁ। তেতিয়া বাঘে নিলেই আৰু পোৱালি নিয়াৰ পিছত কি কৰিব, ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ ফোন কৰিলোঁ, আহিল, তেখেতসকলো আহি পিনি চালে। তেতিয়া চোৱাৰ পিছত আৰু তেওঁলোকেও কোনো সিদ্ধান্ত কৰিব নোৱাৰিলে। কৈছে এতিয়াতো ৰাতি আমি ক'ত বিচাৰিম, এইটো ডাঙৰ বস্তুটো নহয়, বাগানৰ তলত সোমাই থাকিব, গতিকে ৰাতিপুৱা আপোনালোকে অলপ সিদ্ধান্তটো ল'ব, তাক যদি ডেড বডিটো পায়। তেতিয়া ইফাল সিফাল চাওঁতে আমি নেপালী বাৰীয়ে ঘৰত ডেড বডিটো পালোঁ। পাই পিনি তেওঁলোকক খবৰ কৰিলোঁ, তেওঁলোকো আহিলে, আহি পিনি চাই চিতি পুতি মেলি থৈ ফটো চটো মাৰি থৈ তেওঁলোক গ'ল আৰু। নিউজ ডেস্ক, খবৰ লাইভ।